ছাত্ৰ ছাত্ৰীসকল জিকিৰ পাঠৰ আন এটি স্তৱক তাৰ মূল ভাৱ বুজাবলৈ লৈছোঁ। আসমানৰ কুতুব তৰা আদম মৰ্যাদ, সজাত মইনা আছে ঘনে লগাই মাত। সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলায়। কুতুব তৰা আকাশৰ ধ্ৰুৱ নক্ষত্ৰ, যাক কুতুব তৰা বুলি কোৱা হৈছে। আকাশৰ ধ্ৰুৱ নক্ষত্ৰৰ দৰে আল্লাৰ সৃষ্ট মানৱ দেহৰ ভিতৰত সোমাই থকা আত্মাৰো লক্ষ্য আল্লাৰ লগত মিলন হোৱা। মানৱ জীৱন ক্ষণভংগুৰ, কচুপাতৰ পানীৰ দৰে, এই আছে এই নাই। কিন্তু মানুহে এই ক্ষণভংগুৰতাৰ কথা পাহৰি গৈ মায়ামোহত আবদ্ধ হয়, নিজৰ দেহটোক লৈ গৌৰৱ কৰে, ধন সম্পত্তিলৈ গৌৰৱ কৰে। লোৰ সজাত বন্দী হৈ থকা মইনা চৰাইটোৱে সদায় সজাইৰে উৰা মাৰিবলৈ চেষ্টা কৰাৰ দৰে দেহৰূপী সজাৰ পৰা ওলাই যাবলৈ আত্মাই সদায় চেষ্টা কৰি থাকে। লোৰ সজাৰ পৰা ওলাই যোৱা মইনাই সজাটোৰ প্ৰতি কোনো মৰম নথকাৰ দৰে দেহৰ পৰা ওলাই যোৱাৰ পাছত আত্মাৰ দেহটোৰ প্ৰতি কোনো মৰম নাথাকে। আত্মাই দেহ ত্যাগ কৰাৰ পাছত সেই দেহ এদিন গেলি পচি মাটিৰ লগত মিহলি হৈ যায়। দেহৰ পৰা ওলাই যোৱা আত্মাই দূৰৈৰ পৰা দেহটোৰ অৱস্থা চাই থাকে, অৰ্থাৎ আত্মা অবিনশ্বৰ। আত্মাৰ মৃত্যু নাই, কেৱল দেহটোৰহে মৃত্যু হয়। আত্মাই দেহ ত্যাগ কৰাৰ পাছত মূল্যহীন দেহটোৰ আলৈ আথানি হয় আৰু আত্মাই দেহটোৰ সেই অৱস্থা দূৰৰ পৰাই প্ৰত্যক্ষ কৰে। এতিয়া আত্মাটোক কিহৰ লগত তুলনা কৰা হৈছে? মইনা চৰাই। দেহটোক কিহৰ লগত তুলনা কৰা হৈছে? এটা সজাৰ লগত। আত্মাই দেহটো ত্যাগ কৰাৰ পাছত দেহটোৰ কি অৱস্থা হয়? আত্মাই দেহটো ত্যাগ কৰাৰ পাছত গেলি পচি মাটিৰ লগত মিহলি হয়। এতিয়া ইয়াত কেইটামান বিপৰীত অৰ্থবোধক শব্দ আছে, যেনে আকাশ। আকাশৰ বিপৰীত শব্দ পাতাল। জীৱন, জীৱনৰ বিপৰীত শব্দ মৰণ। মৰম, মৰমৰ বিপৰীত শব্দ ঘৃণা। তেনেদৰে কেইটামান সমাৰ্থক শব্দ আছে। আকাশ, আকাশ গগন, মৰম চেনেহ, সজা পিঞ্জৰা, দেহ কায়, এয়া হৈছে এইকেইটা শব্দৰ সমাৰ্থক শব্দ। ধন্যবাদ।